সন্ধানৰ এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। SBI WhatsApp বেংকিং ব্যৱহাৰ কৰিবলৈ প্ৰথমে আমি SBI হেল্পলাইন নাম্বাৰ 9022690226 এই নম্বৰটো SBI WhatsApp বেংকিং নামেৰে নিজৰ ফোনটোত সেভ কৰি ল'ম। আমি এই নাম্বাৰটোৰ যোগেদি আমাৰ আপডেটবোৰ পাই থাকিম। আমি এতিয়া প্ৰথমে হাই লিখি মেছেজ এটা সেন্ড কৰিম। লগে লগে মেছেজ এটা আহিছে। ইয়াত লিখা আছে আপুনি SBI WhatsApp বেংকিং সাৰ্ভিসৰ পাৰ্ট নহয়। এই সাৰ্ভিসটো ল'বলৈ আপুনি যিকোনো এটা অপচন বাছি লওক। ইয়াত সুধিছে আপুনি SBI কাস্টমাৰ হয়নে? আমি ইয়েছত ক্লিক কৰি দিম। ইয়েছত ক্লিক কৰি দিয়াৰ লগে লগে আকৌ এটা মেছেজ আহিছে। আপুনি SBI WhatsApp বেংকিংৰ কাৰণে ৰেজিষ্টাৰ্ড নহয় আৰু WhatsApp বেংকিং ব্যৱহাৰ কৰিবলৈ WAREG লিখি স্পেচ এটা দি নিজৰ SBI একাউণ্ট নাম্বাৰটো 7208933148 এই নাম্বাৰটোলৈ SMS যোগে পঠাব লাগিব। SMS টো পঠাই দিয়াৰ লগে লগে কনফাৰ্মেশ্যন মেছেজ এটা আহিছে যে আপুনি SBI WhatsApp বেংকিংৰ কাৰণে সাকসেসফুলি ৰেজিষ্টাৰ্ড হৈ গ'ল। এতিয়া আমি পুনৰ WhatsAppলৈ যাম। ইয়াত পুনৰ হাই লিখি এটা মেছেজ সেন্ড কৰিম। লগে লগে এতিয়া ইয়াত তিনিটা অপচন দেখিবলৈ পাইছে, গেট বেলেন্স, গেট মিনি ষ্টেটমেন্ট, শো মোৰ অপচন। এতিয়া যদি আপুনি গেট বেলেন্সত ক্লিক কৰি দিয়ে তেন্তে আপোনাৰ ৰিসেন্ট একাউণ্ট বেলেন্সটো চাব পাৰিব। আৰু যদি গেট মিনি ষ্টেটমেন্টত ক্লিক কৰি দিয়ে তেন্তে আপোনাৰ লাষ্ট 5টা ট্ৰানজেকচন তাৰিখৰ সৈতে আপুনি চাব পাৰিব। এতিয়া আহিল মোৰ অপচন। ইয়াত ক্লিক কৰাৰ লগে লগে আৰু তিনিটা অপচন আপুনি পাই যাব, ডি ৰেজিষ্টাৰ্ড, ক্লোজ সেশন আৰু গো টু মেইন মেনু। ক্লোজ সেশন সিলেক্ট কৰি আপুনি আপোনাৰ এই সেশনটো শেষ কৰিব পাৰিব আৰু গো টু মেইন মেনুত ক্লিক কৰি আপুনি পুনৰ বেলেন্স বা আপোনাৰ মিনি ষ্টেটমেন্ট চেক কৰিব পাৰিব। এতিয়া আহিল ডি ৰেজিষ্টাৰ্ড। ডি ৰেজিষ্টাৰ ক্লিক কৰি আপুনি আপোনাৰ এই SBI WhatsApp বেংকিং প্ৰণালীটো ডি ৰেজিষ্টাৰ কৰিব পাৰিব যদিহে আপুনি ইয়াক ব্যৱহাৰ কৰিব নিবিচাৰে। ডি ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত মেছেজ এটা শো হ'ব যে আপুনি SBI WhatsApp বেংকিং সাৰ্ভিসটো ডি ৰেজিষ্টাৰ কৰিব বিচাৰিছে নেকি। আপুনি ইয়েছত ক্লিক কৰি কনফাৰ্ম কৰি দিয়াৰ লগে লগে SBI WhatsApp বেংকিং সাৰ্ভিসটো ডি ৰেজিষ্টাৰ্ড হৈ যাব। আশা ৰাখিছোঁ ভিডিঅ'টো আপোনাৰ কামত আহিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ।